নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক পদিনা আৰু আমৰ চাটনি বনাই দেখুৱাম। এয়া মই প্ৰথমতে লৈছোঁ পদিনা অলপমান আৰু কেঁচা আম লৈছোঁ আৰু অলপমান ধনিয়া আৰু অলপমান আদা, জলকীয়া আৰু নহৰু লৈছোঁ। আৰু এই সকলোখিনি চাফাকৈ ধুই ল'লোঁ। তাৰ পাছত এইখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এই সকলোখিনি চাফাকৈ কটাৰ পাছত মই এতিয়া এটা মিক্সিত সকলোখিনি দি দিছোঁ। ইয়াতে আপোনালোকে ভজা বাদামো দিব পাৰে, মোৰ ওচৰত নাছিলে বাবে নিদিলোঁ। ভজা বাদাম দিলেও খাই ভাল লাগে। আৰু অলপমান পানী দিছোঁ যাতে সোনকালে গুড়ি হয়। আৰু এয়া পদিনাৰ চাটনি হৈ গৈছে। ইয়াতে মই অলপমান নেমু ৰস দিছোঁ আৰু অলপ নিমখ দিলোঁ। আৰু এয়া খাবৰ বাবে ৰেডি হৈ গৈছে। ধন্যবাদ।